মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ ইতিহাস কিতাপখনৰ প্ৰথম চেপ্টাৰৰ যিখিনি এমচিকিউ কুৱেশ্যন আছে তাৰ ওপৰত। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু চেনেলটোত যদি নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে সো ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ 1 বংগ বিভাজন। 1 নম্বৰ প্ৰশ্ন বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? ইয়াত 4টা অপশন আছে, মই ডাইৰেক্ট এনসাৰবিলাক কৈ যাম, তোমালোকে সম্পূৰ্ণ চাই থাকিবা। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। 2 নম্বৰ প্ৰশ্ন বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বংগদেশৰ একত্ৰীকৰণ হৈছিল 1911 চনৰ 11 ডিচেম্বৰত। 3 নম্বৰ প্ৰশ্ন দিদন পত্ৰিকাৰ সম্পাদক কোন আছিল? দিদন পত্ৰিকাৰ সম্পাদক আছিল সতীশ চন্দ্ৰ মুখোপাধ্যায়। 4 নম্বৰ প্ৰশ্ন 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লৰ্ড মিণ্টো। 5 নম্বৰ প্ৰশ্ন কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লৰ্ড কাৰ্জন। 6 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব যুগান্তৰ। 7 নম্বৰ প্ৰশ্ন যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ভূপেন্দ্ৰনাথ দত্ত। 8 নম্বৰ প্ৰশ্ন বংগ বিভাজন কোনগৰাকী ভাইছৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লৰ্ড নেথানিয়েল কাৰ্জন। 9 নম্বৰ প্ৰশ্ন কোন চনত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত। 10 নম্বৰ প্ৰশ্ন বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। 11 নম্বৰ প্ৰশ্ন বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1906 চনৰ 10 মাৰ্চত। 12 নম্বৰ প্ৰশ্ন মুছলিম লীগৰ কাৰ্যালয়ৰ লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত। 13 নম্বৰ প্ৰশ্ন ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1905 চনত। 14 নম্বৰ প্ৰশ্ন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰ হ'ব ৰামছে মেকডোনাল্ড। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বন্দে মাতৰম গীতটোৰ ৰচক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী নাইবা চট্টোপাধ্যায়। 18 নম্বৰ প্ৰশ্ন কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1906 চনত। 19 নম্বৰ প্ৰশ্ন ভাইছৰয় লৰ্ড মিণ্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল? 15 নম্বৰ প্ৰশ্ন বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব জাতীয় কংগ্ৰেছৰ ২২তম অধিৱেশনত। 16 নম্বৰ প্ৰশ্ন অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল? অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা আছিল 54 নিযুত। 17 নম্বৰ প্ৰশ্ন বন্দে মাতৰম গীতটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কৰ্ণেল ডানলপ স্মিথ। 20 নম্বৰ প্ৰশ্ন ৯২ সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1832 খ্ৰীষ্টাব্দত। 21 নম্বৰ প্ৰশ্ন মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1839 খ্ৰীষ্টাব্দত। মটক আৰু শদিয়া ৰাজ্য ইংৰাজৰ অধীনস্থ হয়। 22 নম্বৰ প্ৰশ্ন পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল? পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী আছিল ঢাকা। 23 নম্বৰ প্ৰশ্ন কোনজন ব্যক্তিয়ে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি দিছিল বা ঘূৰাই দিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে। 24 নম্বৰ প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব স্বদেশী ভাণ্ডাৰ। 25 নম্বৰ প্ৰশ্ন স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য
উক্ত উক্তিটো কাৰ আছিল এই প্ৰশ্নটো 2017 চনত আহিছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বাল গংগাধৰ তিলক 26 নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব স্বদেশী আন্দোলন কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচিছিল 27 নম্বৰ প্ৰশ্ন সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত গঢ়ি উঠা সংগঠনটো কি আছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ছাত্ৰ সংসদ সো আজিলৈ ইমানেই লগ হ'ম অন্য এটা ভিডিঅ'লৈ